এই কইনা ভাত তুমি ওলাই মোৰ মৰমত মাতো মইনা মাইনা গোহাঁই আজি সুন্দৰ বিয়া হৈছে স্বাগতম সকলোকে আজিৰ ভিডিঅ'টোলৈ। ভিডিঅ'টো আৰম্ভণিতে চাগে গমেই পাইছে আজিৰ ভিডিঅ'টো হ'ব এখন বিয়াৰ ওপৰত। হৈছে এখন বিয়া নহয়, ইয়াত 4গৰাকী কইনা আছে আৰু 4জন দৰা আছে। 4গৰাকী কইনা 4জন দৰা একেলগে বিয়া এখন অভাতলিতে। এখন অভাতলি নহয়, দৰাৰ কাৰণে এখন অভাতলি আৰু কইনাৰ কাৰণে এখন অভাতলি। অৱশ্যে তেওঁলোকৰ বিয়া বহুত দিন আগতে হ'ব লাগিছিল, কিন্তু যেতিয়া বিয়া হ'ব লাগিছিলে তেতিয়া তেওঁলোকে প্ৰেমৰ সাগৰত ডুব গৈ পেলাই তেওঁলোকৰ নিজৰ গৰাকীক নিজৰ ঘৰলৈ লৈ আহিলে, অৰ্থাৎ পলুৱাই লৈ আহিলে। আৰু এতিয়া তেওঁলোকৰ মৰমৰ ফল ফুলবোৰ গৈ পেলাই কলেজত, হাইস্কুলত হাই ছেকেণ্ডেৰী পঢ়ি আছে আৰু কিছুমানতো এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাও দি আছে। গতিকে গাঁৱৰ ৰাইজৰ সহযোগত তেওঁলোকৰ এই বুঢ়া বিয়া হৈছে। গতিকে এই বুঢ়া বিয়াত গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে, ফূৰ্তি কৰিছে। আৰু এই বিয়া বা এনেকুৱা ধৰণৰ বিয়া আপোনালোকে কেতিয়াও চহৰত দেখা নাপায়, গাঁৱতে দেখা পাব। আৰু গাঁৱতো আজিকালি খুব কম দেখা পোৱা যায়। গতিকে এই ধৰণৰ ফূৰ্তি বা এই ধৰণৰ হুলস্থুল খুব কম দেখা পোৱা যায় আৰু মনৰ পৰা ফূৰ্তি হয় এইটো। আৰু এই ফূৰ্তি বা এই সুখটো আপোনালোকে কেতিয়াও পইচা দি কেতিয়াও কিনিব নোৱাৰে। এইটো অমূল্য ফূৰ্তি হয় আৰু এই ফূৰ্তি মাৰি যে ফূৰ্তি কৰিছে। গতিকে ভিডিঅ'টো চাওক, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো দৰা উলিয়াই থকা আছে কইনা আনিবৰ কাৰণে। 3জন দৰা ইতিমধ্যে সাজু হৈ গ'ল আৰু এজন দৰা আছে, সেইজন দৰাক পূৰা সাজু কৰি আছে কইনা আনিবৰ কাৰণে। এক বিশেষ ধৰণৰ মালা তেওঁলোকৰ মূৰত পিন্ধাই থকা আছে। এই মালাডালত আছে ফুলকবি পাত, কলডিলৰ পাত, জলকীয়া, অৰ্থাৎ ভেজিটেবল মালা তেওঁলোকৰ মূৰত পিন্ধাই থকা আছে। কইনা আনিবৰ কাৰণে ইতিমধ্যে গাড়ী সজা হৈ গ'ল, অৰ্থাৎ পুৰা ৰেডি। দৰা গাড়ীত উঠিব আৰু কইনা আনিব অলপ পিছতে। ৰাইজ নাচনি, তাতে বিয়া আৰু কোনে পায়, পুৰা ফূৰ্তি কৰি মন খুলি নাচিছে।
আপোনালোকৰ বিয়া হৈ গ'ল আকৌ কেলে আহিছে ইয়ালৈ আপোনালোকৰ ল'ৰা ছোৱালীবিলাক কলেজত পঢ়ি আহিছে আপোনালোক কেলে আহিছে ইয়ালৈ নহয় আমাৰ প্ৰশ্ন সোধা এটা নিয়ম আছে আমি এটা প্ৰশ্ন সুধিম আপোনালোকে দোৱাকেইজনে উত্তৰ দিয়ক কইনা কিন্তু দোৱা উত্তৰ দিব দেৰি হৈছে ৰাছিয়াৰ ইউক্ৰেইনত বোম দলিওৱা দলি আৰু আমাৰ ইয়াত চাউল দলিওৱা দলি আমাৰ এজন ল'ৰাই কইনাক মাতক মাতিব এতিয়া ওলাই আহিব লাগে কইনা ভাত চাউণ্ডটো বঢ়াই দিয়া হ'ল আমি মনত থাকিব লাগে কওক গাঁওখন বকে মৰম আকৌ হ'ব আমাৰ দৰা কৰোণা হৈ আছে এইটো মাতিব নোৱাৰে এতিয়া 3 নম্বৰ 4 নম্বৰ দৰা 4 নম্বৰ দৰা মনে মনে থাকিলেহে তুমি ওলাই মোৰ মৰমত মাতো মইনা মাইনা গোহাঁই এতিয়া দৰাক কইনা যাব নামঘৰলৈ নামঘৰত গোঁসাই আছে গোঁসাইৰ ওচৰত তেওঁলোকে আশীৰ্বাদ ল'বৰ কাৰণে যাব গোঁসাই আহিছে ডিব্ৰুগড়ৰ পৰা আমাৰ গাঁৱৰ কেইটামান ল'ৰা শৰণ দিবৰ কাৰণে আহিছিলে আৰু এই সুযোগতে তেওঁলোকৰ বহা বিহু অনুষ্ঠিত কৰা হৈছে যাতে তেওঁলোকে গোঁসাইৰ ওচৰত শৰণ ল'ব পাৰে এতিয়া গৈ আছে তেওঁলোকে নামঘৰলৈ গোঁসাইৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে Go, go, go.
এই নাঙল বইকেইটা ধৰি ললি Nung